পৃথিৱীৰ সমস্ত পানী যদি তিনিভাগ কৰা হয় তাৰ মাত্ৰ এভাগে খাব পৰা পানী। আজিকালি প্ৰায় সকলো মানুহে জানে যে বিশুদ্ধ পানীৰ অভাৱত মানুহৰ কি বেমাৰ হয়। আজিকালি মানুহ ইমানেই সচেতন হৈছে যে তৃষ্ণা লাগিলেও কোনো কাৰণতে ফিল্টাৰ নোহোৱা পানী ইমান সহজতে নাখায়। এই সময়তো পৃথিৱীৰ আটাইতকৈ বিশুদ্ধতম পানী হিচাপে স্বীকৃতি লাভ কৰি আছে আৰবৰ মক্কা নগৰৰ জমজম কুঁৱাৰ পানী। এই জমজম কুঁৱাৰ পানী কিয় ইমান বিশুদ্ধ তাৰ কিছু বৈজ্ঞানিক বিশ্লেষণ এই ভিডিঅ'টোৰ মাধ্যমত আগবঢ়োৱা হৈছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। জাপানৰ বিখ্যাত বিজ্ঞানী মছাৰু ইমোটোৰ নাম আপুনি শুনিছেনে? তেওঁ নেনো টেকন'লজি ব্যৱহাৰ কৰি জমজম কুঁৱাৰ পানী পৰীক্ষা কৰিছিল। তেওঁ গৱেষণাৰ ৰিপৰ্ট মতে জমজম কুঁৱাৰ এক ফোঁটা পানীৰ যি নিজস্ব খনিজ গুণাগুণ আছে সেয়া পৃথিৱীৰ আন কোনো পানীত নাই। তেওঁ আৰু লগতে কয় যে সাধাৰণ পানীৰ 1000 ফোঁটাৰ লগত যদি জমজমৰ এক ফোঁটা পানী মিলাই দিয়া হয় তেতিয়াহ'লে সেই পানীখিনিও জমজমৰ পানীৰ নিচিনাই বিশুদ্ধ হয়। জমজম কুঁৱাৰ পানীৰ কিছু বাস্তৱ উদাহৰণ আছে। নম্বৰ 1, জমজম কুঁৱাৰ পানীৰ গুণগত মান কেতিয়াও পৰিৱৰ্তন নহয়। ছৌদি আৰবৰ গভৰ্ণমেণ্টে জমজমৰ পানী সংৰক্ষণ আৰু বিতৰণৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে চায় আৰু প্ৰতি ঘণ্টাই ঘণ্টাই এই পানীৰ অৱস্থা অত্যন্ত নিবিড়ভাৱে পৰ্যবেক্ষণ কৰে। প্ৰত্যেক পানীতে অলপ হ'লেও আৰ্ছেনিক থাকে। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHO মতে স্বাভাৱিক পানীত আৰ্ছেনিকৰ গ্ৰহণযোগ্য মাত্ৰা হ'ল 10 মাইক্ৰগ্ৰাম। যদি পানীত এই মাত্ৰা বৃদ্ধি পায় তেতিয়াহ'লে সেই পানী কিডনী আৰু লিভাৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। কিন্তু জমজমৰ পানীত আৰ্ছেনিকৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত মাত্ৰাতকৈ বহুত কম। ছৌদি আৰবত জিঅ'লজিকেল ছাৰ্ভেৰ জমজম ষ্টাডিজ এণ্ড ৰিচাৰ্চ নামৰ এটা চেণ্টাৰ আছে যিয়ে এই জমজম কুঁৱাৰ পানীৰ মান, অম্লতা আৰু গভীৰতাৰ মাত্ৰা নিয়মিতভাৱে নজৰ ৰাখে। নম্বৰ 2, সকলোতকৈ অবাক কৰা বিষয় এই যে কুঁৱাৰ পানীত সাধাৰণতে বিভিন্ন জলজ উদ্ভিদ, খেলাই আদিৰ জন্ম হয়, কিন্তু জমজম কুঁৱাৰ পানীত আজিলৈ কোনো ধৰণৰ জলজ উদ্ভিদ বা অন্যায়কাৰী অণুজীৱৰ জন্ম হোৱা নাই। জাপানীজ বিজ্ঞানী মছাৰু ইমোটোৰ আন এক ৰিপৰ্টছৰ মতে জমজমৰ পানীত যিবিলাক আকৰিক পদাৰ্থ আছে তাৰ ভিতৰত কেলছিয়াম, ফ্ল'ৰাইড, ছ'ডিয়াম, মেগনেছিয়াম, নাইট্ৰেট, ক্ল'ৰাইড, ছালফেট আৰু পটেছিয়াম উল্লেখযোগ্য। মছাৰু ইমোটোৰ গৱেষণাত পোৱা জমজমৰ পানীত এণ্টিমনি, বেৰিলিয়াম, ব্ৰমাইন, কোবাল্ট, বিস্মুথ, আয়ডিন আৰু মলিব্ডেনামৰ নিচিনা পদাৰ্থবিলাকৰ মাত্ৰা আছিল 0.01 ppmতকৈ কম। ক্ৰমিয়াম, মেংগানিজ আৰু টাইটেনিয়ামৰ মাত্ৰাও আছিল একেবাৰে নগণ্য। নম্বৰ 3, জমজম কুঁৱাৰ পানীত কেলছিয়াম আৰু মেগনেছিয়াম চল্টৰ পৰিমাণ অন্য পানীতকৈ বেছি। সেইকাৰণে এই পানীয়ে অকল পিয়াহে দূৰ নকৰে, ক্ষুধা অৰ্থাৎ ভোক নিবাৰণ কৰে। সকলোতকৈ আশ্চৰ্যজনক কথা এই যে শক্তিশালী মটৰৰ সাহায্যত প্ৰতি মিনিটত 8000 লিটাৰ পানী উঠোৱাৰ পিছতো মাত্ৰ 11 মিনিটতে জমজম কুঁৱাৰ পানীৰ স্তৰ আগৰ সমান হৈ যায়। ইটছ ৰিয়েলি এমাজিং, ইজেণ্ট ইট? এনেকুৱা আৰু বিভিন্ন অবাক কৰা তথ্য লৈ পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' প্ৰস্তুত কৰা হ'ব। চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।